হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম মাই ইউটিউব চেনেল যুগল ডেকা লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। আমি ভাস্কৰ মই আৰু বসন্ত আজি যাবলৈ ওলাইছোঁ আমাৰ ওচৰতে চলি থকা বামা গাঁৱৰ মনসা পূজালৈ। তাতে আছে আজি বলি বিধান, তাৰে আপোনালোকক কিছু দৃশ্য দেখুৱাই দেখিম। বলি বিধানৰ পূজাখনৰ কিছু দৃশ্য দেখুৱাম। তো বলক গাইছ, এয়া ভাস্কৰ। তো গাইছ বসন্তহঁতৰ ঘৰলৈ বলক। তো গাইছ ফাইনেলি বসন্তহঁতৰ ঘৰ পাই গ'লোঁ। এয়া আমাৰ বসন্ত বায়ন। ব্ৰেক মাৰ ৰখিলোঁ চাইলেও দুফালে মই যাব পাৰিম নে ক'ত। ফাইনেলি গাইছ আমি আহি পাই গ'লোঁ। এয়া চাওক, ইয়াত এই তিনিটা মই বান্ধি থৈ দিছোঁ। অফিচতে পূজাত বলি দিব আৰু মানুহ চাওক গাইছ, বলি বিধান চোৱা মানুহ চাৰিওফালে কেৱল মানুহেই মানুহ। গাইছ যোৱাকালি এই পূজাখনত শোভাযাত্ৰা হৈছিল আৰু সেই শোভাযাত্ৰাৰ ভিডিঅ'টো জন ডেকা অফিচিয়েলৰ পৰা ভিডিঅ' ড্ৰোন শ্বট এটা লৈছিল। সেই ভিডিঅ'টো মনত আছে, মই জন ডেকা অফিচিয়েলৰ পৰা ভিডিঅ'টো লৈছোঁ আৰু সেই ভিডিঅ'টো আপোনালোকে চাওক। আৰু ইমান মানুহ হৈছিল গাইছ, ওপৰৰ পৰা ড্ৰোন শ্বটৰ ভিডিঅ'টো চালে আপোনালোকৰ আহোঁ লাগি যাব গাইছ। তো গাইছ অহা বছৰলৈ আহিব বুলি মই আশা ৰাখিলোঁ। আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া ড্ৰোন শ্বটৰ ভিডিঅ'টো চাওক, শোভাযাত্ৰাৰ ভিডিঅ'টো। আৰু আজিলৈ এৰিছোঁ।